মেটা ভেৰিফাই আমি কৰিব লাগে নে নেলাগে ভিডিঅ'টো সম্পূৰ্ণ চাওক বহুতখিনি কথা গম পাব এই অপশ্যনটোৰ পৰা বৰ্তমান আপোনালোকে ইয়াতে দেখি আছে এজন দাদাই সুধিছিলে মোক এইটো কি বস্তু ইয়াতে আপোনালোকক মই দেখাই দিছোঁ চাওক তেওঁ মেছেজ কৰিছিলে কি কৰিব লাগিব মানে এই বস্তুটো ইয়াতে এটা 45 रुपीस দেখুওৱা হৈ আছে এই বস্তুটো কি কৰিব লাগিব তেওঁ বুজি পোৱা নাই তেওঁ বুলি নহয় বহুতে বুজি নাপায় এই বস্তুটোৰ বিষয়লৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আমাৰ নতুন সকলে এইবিলাকত কথা বুজি পাব যেহেতু এটা সাম আহিলে সেই সামটোৱে কিন্তু এইখিনি কথা বুজি পালে এতিয়া আৰু এটা সাম আহি আছে ফেসবুকত মানে সেই সামটোৱে বুজি পোৱা নাই এইবিলাকত কথা বলক এটা বেছি দেৰি নকৰো আপোনালোকক বুজাই দিও যদি মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে ফলো নকৰাকৈ নাথাকিব ভাল ভাল টিপস মোৰ ফালৰ পৰা যিমানখিনি জানো সিমানখিনি জনাই থাকিবলৈ চেষ্টা কৰো যদি নতুনকৈ চাই আছে ফলো নকৰাৰ আগত লাগে মোৰ প্ৰফাইলটো এবাৰ ভিজিট কৰি লওক তেতিয়া আপোনালোকে গম পাব আৰু যদি ইউটিউবত চাই আছে প্লিজ অকনমান সাবস্ক্ৰাইব কৰি অকনমান সুন্দৰ মৰম এটা দিব বুলি আশা কৰিলো বলক এটা এই বিষয়লৈ আপোনালোকক বুজাই দিও আপোনালোকে ক'ত কেনেকৈ পাব বেছি দেৰি নকৰ বাৰু যেহেতু দাদাজনে কৰিছিলে মই এটা হোৱাটছআপৰ পৰা ওলাই বাৰু সিধা মই ফেসবুকলৈকে আহো ফেসবুকত আহিলো ফেসবুকত আহাৰ পিছত মই এতিয়া ক'ত বিচাৰি পাব সেইটো প্ৰফেশনাল ডেস্কবোৰ্ডটো আপোনালোকৰ অন কৰিব আপোনালোকৰ যেটো প্ৰফেশনাল ডেস্কবোৰ্ড আছে এটো অন কৰিব অন কৰি ভিতৰলৈ সোমাই আহিব আৰু একদম এই লাষ্টত আহিব আপোনালোকে ইয়াত চাব আহা পিছতে এটা দুটা তিনটা চাৰিটা অপচন আছে এফালে আৰু এটা আছে এফালে চাওক মনিটাইজেশন এই মনিটাইজেশনটো দেখিছেন ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে এটো অপচনটো এইখিনিতে আছে সোমাই পেলে এতিয়া আপোনালোকে মেটা ভেৰিফাই কেনেকে কি কৰিব কিমান টকা লব আপোনালোকে ইয়াতে ধুনিয়াকৈ চাব পাৰে ডাইৰেক্ট আপোনালোকে চাব পাৰে ভিতৰ পে নকৰিলে হ'ব ইয়াত কিমানটো সুবিধা দি থৈছে সেইটো বিষয়ে আপোনালোকক জনাই দিও ধৰি লওক যদি আপুনি মেটা ভেৰিফাই কৰি ৰাখে ধৰি লওক আপোনাৰ যি কোনো প্ৰবলেম হওক অতি সোনকালৰ ভিতৰতে মানে হেতু সলভ হৈ যাব আপুনি যেতিয়া মেটাৰ লগত কথা পাতিব মানে তুৰন্ত যিবিলাকত কিছুমান ইস্যুস আছে সেইবিলাকত আনকি আমাৰ ছমাহ লাগি যায়গো কেতিয়াবা আৰু বৰ্তমান যদি আপুনি মেটা ভেৰিফাই কৰি থৈ দিয়ে তেতিয়া হলে ই কি কৰিব আপোনাক মানে কি আৰু এসপ্তাহ ভিতৰতে আপোনাক কাম গুটে কমপ্লিট কৰি দি দিব হয়তো মানে এদিনতো কৰি দিব পাৰে না ইমান শক্তি মানে আপোনাৰ প্ৰফাইলটো ইমানে সুৰক্ষিত ৰাখিব মেটাই গটিকে মেটাক আপোনালোকক ধন্যবাদ জনাব আৰু থ্যাংক ইউ মেটা যেহেতু ইমানখিনি সাপোৰ্ট কৰাৰ কাৰণে এতিয়া বলক আপোনালোকক অকনমান দেখাই দিও ইয়াতে দেখিছেনে সাইন আপ আছে ইয়াতে ক্লিক কৰিব আপোনালোকক ধুনিয়াকৈ এবাৰ ট্ৰাই কৰি চাব পাৰে যে কিমান টকা ল'ব কি কৰিব या ভিতৰলৈ আহিলে ভিতৰলৈ অহাৰ পিছত ইয়াতে ধুনিয়াকৈ লিখেনে মেটা যেতিয়া ভেৰিফাই কৰিব এইটো ফাৰ্ষ্ট টাইম মোৰ নামটো থাকিব অনলি ভবানন্দ নাথ বুলি আছে আৰু বৰ্তমান এটা মোৰ প্ৰফাইলত যেহেতু এই ব্লু টিকটো নাই যদি মই মেটা ভেৰিফাই কৰো মোৰ ঠাইত ব্লু টিকটো লগোৱা হৈ থাকিব তেতিয়া এটো এটা মানে চিনা পৰিচয় যে এজন আমাৰ মানুহ মেটাই এটা চিনাক্ত কৰিব যে এজন আমাৰ মানুহ আমাক তেওঁ মানে কি আৰু পইচা দি যেটো লব লগা আছে ব্লু টিক হেতু লৈ থৈছে গতিকে এওক আগতিয়াকে হেল্প কৰিব লাগে তে হেতু হিচাপত ফেসবুকে হেল্প কৰে মেটাই এটা এখিনিত ক্লিক কৰিলো তললৈ আহিব তলত আহি ইয়াতে ক্লিক কৰিব আপোনালোকে তলত ক্লিক কৰিলে আপোনালোকে তেতিয়াই গম পাব আপোনালোকৰ যদি এই ফেসবুকটো জৰিয়তে যদি আপোনালোকৰ ইনষ্টাগ্ৰামো আছে দুইটা একেলগে কৰিব পাৰিব ইয়াতে আপোনালোকে চাব পাৰে ইয়াত দুটা এটা আৰু এফালে সিঙ্গল এটা যদি আপোনালোকে ডবল কৰে ডবলত কিমান টকা ল'ব মানে ফেসবুক তো থাকিব লগতে ইনষ্টাগ্ৰাম তো থাকিব আপোনালোকৰ সেফটি ইয়াত যদি কৰে আকৌ নেক্সট কৰিব ইয়াতে দেখাই দিছে সব আগত লৈছিলে 1278 रुपीस এতিয়া লৈ আছে 1019 रुपीस মানে এক মাহৰ কাৰণে দুটা প্ৰফাইল এক মাহৰ কাৰণে আৰু যদি সিঙ্গল প্ৰফাইল এটা যদি লয় আপোনালোকে এবাৰ বেক হৈ যাব এটো ডবল আহিছে যদি সিঙ্গল লয় তেতিয়া হলে এটো চাওক এই ইয়াত ফেসবুক লিখা হৈ আছে ফেসবুকৰ কাৰণে যদি আপুনি ভেৰিফাই কৰে তেতিয়া হলে ইয়াতে সাইন আপ কৰক সাইন আপ কৰাৰ পিছত ইয়াতে দেখিছেনে পাৰ মান্থ মানে প্ৰত্যেক মাহতে আপুনি 639 টকা আপুনি মেটা ভেৰিফাই কৰি থাকিব লাগিব আজি ডেটত যদি এতিয়া কৰে আপুনি তেতিয়া হলে আকৌ নেক্সট আহা মাহত আকৌ হেতু ডেটতে আপুনি আকৌ মেটা ভেৰিফাই কৰিব লাগিব ইমানটো পইচা 639 টকা আকৌ তেওঁলোকক আপুনি পে কৰিব লাগিব তেতিয়া আপোনালোকৰ প্ৰফাইলটো সুৰক্ষিত হৈ থাকিব মানে যিকোনো প্ৰবলেমত তেতিয়া সোনকালে আপোনালোকে সলিউশন পাব যা ভাল হ'ব কথাখিনি আছিল সেইখিনি বহুতে বুজি পোৱা নাই অকনমান ভিডিওটো সকলোৱে শেয়াৰ কৰি দিব বুলি আশা কৰিলো আৰু আপোনালোকৰ মতামত এটা জনাব আৰু যিমানটো পাৰো সিমানটো আপোনালোকক বুজাই থাকিবলৈ বাৰু চেষ্টা কৰো নেক্সট ভিডিওত পুনৰ লগ পাম আজিলৈ সকলোকে বাই